खुलुमबाय सेथियावनो आं गासैबो आर'नाइ रादाब निउस नायग्रा नोंथांमोनखौ आं बरायना लाग्रोयो बे समाव दंफैयो उदालगुरि जिल्लानि सिङाव थानाय बे मोनसे उदालगुरि नैबे दावहारु क्लाबनि बे प्लेग्राउन्डआवहायो दिनै जों नुनो मोन्दों बेयावहायो लेडिसफोरनि फुटबल खेल जादों माजबाद भार्सेस मोनसेया जाहैबाय नोंहा बरमा इउनिट स' बेयाव गोबां लोब लोब मानसिफोर फैनानै बेयावहायो फुटबल खेलखौ नायफैदों आरो बिसोरो बेयाव टिकेटनि बेसेनखौ लानाय जादों आरो बेजों लोगोसे दा खेला सोलिबाय थादों स' आं बे समाव खावलायो কেমেৰা পাৰ্চনকো দেখাইনি থাকে আমাক ভালে লাগিছে আৰু আমি বহুতে কষ্ট কৰিছিলোঁ হাৰ্ড ৱৰ্ক কৰিছোঁ তাৰ কাৰণে আমি এইটো ফল ল'ব পাৰিছোঁ আৰু আমাৰ ক'ব গ'লেতো প্ৰেক্টিচ ইমান ভালকৈ হোৱা নাই কাৰণ আমাৰ প্লেগ্ৰাউণ্ডত ল'ৰাবিলাকৰ গেম হৈ থাকে তো আমি প্ৰেক্টিচ কৰিব পৰা নাই নহ'লে আমি বেছি ভালকৈ গেম দিব পাৰিলে হয় আৰু ভাল স্ক'ৰ কৰিব পাৰিলে হয় আৰু গেম ভাল দেখাব পাৰিলোঁ হয় আৰু তো আমাৰ ছাৰো সুখী হৈছে যে আমি ভাল পাৰফৰ্মেঞ্চ দিব পাৰিলোঁ তো আমাক এইটো প্লেগ্ৰাউণ্ড দিয়াৰ বাবে ধন্যবাদ দিওঁ ইয়াৰ টিমবিলাকক ইয়াৰ যোনটো এছ'চিয়েশ্যনৰ মানুহবিলাক আছে তেওঁবিলাকক বহুত বহুত ধন্যবাদ যে আমাক আৰু ছোৱালী টিমক আৰু চান্স দিয়ক যাতে আমি বাহিৰত খেলিব পাৰোঁ আৰু নিজৰ নামবিলাকক আমি যাতে আগুৱাই ল'ব পাৰোঁ আৰু অসমৰ কাৰণে আগবাঢ়ি যাব পাৰোঁ নাই আমাৰ নিজৰে মাজবাটৰ বাগান টিম আছে বাগানৰ পৰা অহা ছোৱালীবিলাক বহুত কষ্ট কৰে বাগানত যায় বাগানৰ পৰা আহি প্ৰেক্টিচ কৰে ৰাতিপুৱা স্কুলত যায় আৰু কলেজত যায় এনেকুৱা আহি প্ৰেক্টিচ কৰে আৰু তাৰ ফলাফল আমি আপোনালোকে আজি দেখিবলৈ পালে তো এইটোৱে আৰু আমি বৰ্তমান এতিয়া ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলি আছোঁ চ' বাহিৰত খেলিলোঁ বহুতে আণ্ডাৰ 19 আণ্ডাৰ 17 স্কুল গেম খেলি আছোঁ বৰ্তমান আৰু এতিয়া ক'ব গ'লে আমি প্ৰায়ভাগ ছোৱালীবিলাকক বাহিৰত নিবলৈ চেষ্টা কৰি আছোঁ যাতে আৰু ভাল ওলাই যাব পাৰে আৰু আমাৰ যাতে ইয়াৰ পৰা আমি কালি খেলিবলৈ যাম ক'ত যাম এইটো নাজানো ছাৰে মাতিছে আৰু যাব লাগে বুলি কৈছে তো মাখিবাহাত আমাৰ তাতে কোৱাৰ্টাৰ ছেমি ফাইনেল আছে যাতে আমি কালি জিকিলে আৰু ফাইনেল পাম 6 তাৰিখে ফাইনেল আছে আমাৰ তাতে তো চবে যে আমাৰ কাৰণে প্ৰে কৰে যে আমি জিকোঁ তাতে বৰ্তমান আমাৰ হেমন্ত ছাৰে লিড লৈ আছে আৰু টিম কেপ্টেইন হিচাপে মই আৰু চব মানে আমাৰ এটা ছিনিয়ৰ আছে যিয়ে নাম হ'ল পুনম দৈমাৰী আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ ওমেন্স ৰেফাৰী হয় আৰু ইয়ে আমাক বৰ্তমান চলাই আছে ছাৰৰ লগত আৰু সহায় কৰে আমাক থেংক ইউ নমস্কাৰ জনাইছোঁ আৰনাই নিউজ লাইভক আজি আমাৰ কুন্দৰবিল দাৱহাৰী ক্লাবত মহিলা ফুটবল এক্সিবিশ্যন আমি ইয়াতে আজি উন্মোচন কৰিলোঁ আৰু ইয়াৰ অৰ্থ এইটোৱে যে আমাৰ মহিলা যিসকল লেডিজ আছে সেই লেডিজসকল যাতে নিজৰ জীৱনত আগবাঢ়ি যাব পাৰে খেলৰ যোগেদি আমি সেইটো আশা কৰি দাৱহাৰু ক্লাবে এইটো আয়োজন কৰিছে দাৱহাৰু ক্লাবৰ আয়োজনৰ যোগেদি আমি আমাৰ কুন্দৰবিল এই উত্তৰ পূৰ্বাঞ্চলক আমি আশাবাদী যে আমি পৰৱৰ্তী সময়ত আগামী দিনত আমাৰ যিসকল যুৱতী আছে যুৱতীসকলৰ এটা উৎসাহ পায় আৰু তেওঁলোকেও যাতে নিজৰ কৰ্মজীৱনত স্থাপন পায় যেনেকৈ খেলুৱৈৰ যোগেদি আমি মহিলাসকল বহুতে ডিফেন্সত চাকৰি পাইছে এইবাৰো চৰকাৰে বহুতে দিছে যদি স্বাস্থ্য ঠিক থাকে তেতিয়াহ'লে নিশ্চয় তেওঁলোকৰ জীৱনত তেওঁলোকে আগবাঢ়ি যাব পাৰিব আমি আশা কৰিছোঁ অকল ৰান্ধনি ঘৰত থাকি যে মহিলাসকলে নিজৰ জীৱনটো আগবাঢ়ি যাব তেনেকুৱা নহয় খেলৰ যোগেদি এই ক্ৰীড়া সমাজৰ যোগেদি যে মহিলাসকলৰ এটা সুযোগ সময় তেওঁলোকৰ জীৱনটো যাতে উৎসাহেৰে জীয়াই ৰাখিব পাৰে তেওঁলোকে যে নিজৰ মানে আজাদী দি তেওঁলোকে নিজৰ জীৱনটো যাতে তেওঁলোকে চলাই লৈ যাব পাৰে কাৰো লগত তেওঁলোকে নিৰ্ভৰ নহয় নিজৰ ওপৰত নিৰ্ভৰ হৈ যাতে তেওঁলোকে নিজৰ জীৱনটো যাতে মানে সুখেৰে পাৰ কৰে তাৰ কাৰণে আমি এই কুন্দৰবিল দাৱহাৰু ক্লাবে আয়োজন কৰিছে যাতে মহিলাসকলেও পুৰুষতকৈ কোনো কম নহয় সেইটো যাতে আমি দেখুৱাই দিব বিচাৰিছোঁ সেইখিনি দাৱহাৰু ক্লাবৰ এটা মানে মনৰ পূৰণৰ কামনা আমি আজি এই আইডিয়াটো পোৱাৰ মোৰ 2012 যেতিয়া নেকি পাইকা গেম এটা হৈছিলে তেতিয়া মই খেলিয়ে আছিলোঁ তো মই এটা টি বাগিচাত তাৰমানে খেলি আছিলোঁ টি বাগিচাৰ পাৰ্টিচিপেট কৰি আছিলোঁ তো তেখেতসকলৰ যিটো বাগান টি বাগান গাৰ্ডেনৰ তো বেটেলিটি ষ্টেট বুলি কয় সেইখন বাগানত কেইজনমান মানে ছোৱালীয়ে খালী ভৰি খেলা দেখা পাইছিলোঁ মই যেতিয়া পাইকা কাম চলোতে তাৰমানে মোক ছাৰহঁতে ক'লে ক'ৰবাত লেডিজ টিম আছে নেকি তেনেকুৱা তো মই ক'লোঁ আছে কিন্তু খালী ভৰি খেলে তেখেতসকলে তো তেখেতসকলক অলপমান বনাব পৰা নাযায় নেকি তো মই ক'লোঁ যে তেনেহ'লে আপোনালোকে যদি প্লেটফৰ্মটো দিয়ে তেনেহ'লে মই এক্সিবিশ্যন হিচাপত এনেই প্ৰদৰ্শনী হিচাপত খেলিবলৈ সিহঁতক মাতিম আপোনালোকে যদি ভাল পায় আপোনালোকে ক'ব তেতিয়া টিমটো বনোৱাত আপোনালোকে আমাক সহায় কৰিব পাৰিব
তো তেনেকাই আমি চিন্তা চৰ্চা কৰিলোঁ তেখেতসকলে প্লেটফৰ্মটো দিলে তো সেইদিনা আমি খালী ভৰিয়ে খেলিলোঁ এক্সিবিশ্যন মেচ তাৰপিছত আমি চিন্তা কৰিলোঁ তেখেতসকলক বুট কিনি দিয়াৰ ব্যৱস্থা তাৰপিছত কৰি আমি তেনেকুৱাই আজি 12ৰ পৰা আজি 2022 লাগি আজি তেনেকুৱা টিমটো জীয়াই ৰাখি আছোঁ আৰু তেনেকুৱাই অনুভৱ হ'ল আৰু আমাৰ 4জন মেম্বাৰ আছে যে আমি 4জনে আমি লিড লওঁ তো প্ৰতিটা টিমৰ হিচাপত মোকে পঠাই দিয়ে আৰু মেনেজাৰ হিচাপত তো মোৰ লগত 4জন আছে এনে আপোনালোকৰ যোনটো খেল মানে ইণ্টাৰষ্টেট বা ইণ্টাৰ-ডিষ্ট্ৰিক্ট খেলি থাকে এইটো আপোনালোকৰ চৰকাৰৰ পৰা এনেকুৱা স্কিম আছে নাই মানে আপোনালোক সুবিধা দিয়া তেনেকুৱা আজিলৈকে আমি সুবিধা পোৱা নাই তেনেকুৱা মানে চৰকাৰৰ পৰা বা ডিষ্ট্ৰিক্ট এছ'চিয়েশ্যনৰ পৰা এনে পাৰ্টিচিপেট কৰিও মই তো আসাম গভমেণ্টৰ পৰা বা BTC গভমেণ্টৰ পৰা তেনেকুৱা একো সুবিধা পোৱা নাই আমি কেনেকৈ গম পালে যে ইয়াতে এনেকৈ ফুটবল খেল হ'ব বা আপোনালোক অনুৰোধ কৰিছিলে এইখন কুণ্ডুবিল কমিটিৰ যিখন কমিটি আছে তেখেতসকলে কাৰোবাৰ পৰা নম্বৰটো ল'লে নম্বৰটো পাই কেনে কল কৰিলে তো ভাল লাগিল সিহঁতে কল কৰোঁতে আমি হ'ব আমাৰ টিম আছে বুলি ক'লোঁ আৰু পাৰ্টিচিপেট কৰিম বুলি ক'লোঁ আৰু ভাল লাগিল আমাক প্লেটফৰ্মটো দিয়াৰ কাৰণে এতিয়া আপুনি এজন টিম ইনচাৰ্জ হৈ পালে আজি আপুনি আপোনালোকৰ টিমটো জিকি গ'ল আপোনাক কেনেকুৱা ফিল হৈ আছে ৰাইজৰ মাজত আজি ধন্যবাদ জনাব লাগিব কুণ্ডুবিল যিখন আজি প্লে'গ্ৰাউণ্ডত খেলিলোঁ এয়াৰ কমিটিসকলক তো বহুত ভাল ফিল হ'ল আজি আমাৰ ছোৱালী টিমটোৱে মানে জিকিলে তেখেতসকলে নিজে বহুত কষ্ট কৰিছে প্ৰথম হাফত অলপমান তেওঁলোকে নাৰ্ভাছ হৈছিলে নেকি খেলবিলাক মিলাব পৰা নাছিল কিন্তু আস্তে আস্তে সময় বাগৰি যোৱাৰ লগে লগে তেখেতসকলে নিজৰ কণ্ট্ৰলটো আনিলে কণ্ট্ৰল কৰোঁতে পাছিং হওক কিবা হওক ধুনীয়াকৈ খেলিলে তো সেইকাৰণে সিহঁতে কষ্ট কৰাৰ কাৰণে জয় হৈছে বুলি মই ভাবোঁ মই আপোনাক লাষ্ট প্ৰশ্ন কৰোঁ আপোনালোকৰ লাষ্ট আজি যোনটো ইয়াতে খেল হৈ গ'ল আৰু তাৰপিছত ক'ৰবাত প্ৰগ্ৰাম আছে নেকি আৰু মানে আহোকালি বা কেতিয়াবা 15ত আমাৰ প্ৰগ্ৰাম আছে আপোনাৰ চিৰাঙত তো কোকৰাঝাৰৰ লগত আছে আমাৰ গেম তো তাৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ আছোঁ এতিয়া এনে আপোনালোকৰ আজি যোনটো খেল হৈছিলে মানি প্ৰাইজ না কি আছিলে আপোনাৰ তো এক্সিবিশ্যনত তেনেকৈ মানি প্ৰাইজ বুলি নাথাকে আৰু মানে যেনিবা আমাৰ গাড়ী ভাড়া খোৱা খৰচ এইখিনি গোটেইখিনি দি কেনে এক্সিবিশ্যনটো তোমাৰ পাতে আৰু